আমি শুনিছোঁ আপুনি তেজ বিক্ৰী কৰিও সুৰা সেৱন কৰিছিল। তাৰপিছত মই হ'লো জীয়াই থাকিতো লাভেই নাই, চব বস্তু মই হেৰুৱাইছোঁ। পোনপ্ৰথমে চানিদা আপোনাৰ পৰিচয় আমাৰ দৰ্শকসকলক জনাব। নমস্কাৰ, মোৰ নাম শ্ৰী চানি বৰুৱা, ঘৰ হ'ল ভঙাগড় শ্ৰীমন্তপুৰত, আৰু মোৰ তাতে ব্যৱসায় আৰম্ভ কৰিছোঁ আখল ঘৰ বুলি। আৰু এতিয়া মই এটা নতুন ব্যৱসায় আৰম্ভ কৰিছোঁ, সেইটো হ'ল ৰগান জজ বুলি। এখন ফুড ট্ৰাকত আমি এনেকৈ ডিজাইন কৰি কিনে আমি তাতে ৰেষ্টুৰেণ্ট টাইপৰ কিছুমান ৰেচিপিছ ৰাখিছোঁ আৰু মানে তাতে তেনেকৈ বৰ্তমান আৰম্ভ কৰি চলাই আছোঁ। আৰু আপোনাৰ এটা ভয়ংকৰ অতীত আছিল। মই ভয়ংকৰ বুলি কিয় কৈছোঁ আপুনি হয়তো বুজি পাইছে। এনি টাইম আপুনি সুৰাপান কৰিছিলে, গতিকে সেই মানে কেনেকৈ কি হৈছিলে গোটেইখিনি আমাৰ দৰ্শকসকলক জনাব। মই প্ৰথম সুৰাপান কৰিছিলোঁ ক্লাছ 7, 8, 9 মানৰ পৰা। মানে প্ৰথম যেতিয়া খাইছোঁ আৰু তেতিয়া মানে এটা চখ থাকে ন সৰু থাকোঁতে, যে এই খাব মন যায় আৰু এটা অচিনাকি বস্তু এটা মানে টেষ্ট কৰিব মন যায় ন। তাৰপিছত আৰু ক্লাছ 7, 8, 9 মানত থাকোঁতে তেতিয়া প্ৰথম আৰু ছিনিয়ৰবিলাকে এনেকৈ কোৱাৰ্টাৰ বটল আনে। কোৱাৰ্টাৰ আনোতে আমি এনে কাপত লৈ কিনে টেষ্ট কৰোঁ, মানে টেষ্ট কৰোঁ। তাৰপিছত প্ৰথম ভয়ো লাগে ন, ঘৰত সৰু আছোঁ ন তেতিয়া, ঘৰতো মাৰ খাম ন, তো ভয় লাগে। তাৰপিছত আমি এনেকৈ কাপত খাওঁ। কাপত খোৱাৰ পিছত যেতিয়া ঘৰত যাওঁ, তেতিয়া প্ৰথম ষ্টাৰ্টিং কাপতে আৰু যিটো কাপ থাকে ন বটলৰ, তাতে খাওঁ। তাৰপিছত যেতিয়া ঘৰ যোৱা টাইমত তেতিয়া আমি হয়তো চাহপাত চুবাওঁ, নহ'লে মধুৰিআমৰ পাতবিলাক আমি চুবাওঁ। মানে এইটো মাউথ ফ্ৰেছনাৰৰ কাম কৰে, মানে যেন গুণটো নাপায় আৰু। ষ্টাৰ্টিংটো তেনেকুৱা হৈছিল। তাৰপিছত ধৰক ক্লাছ 9 মানত পেক ষ্টাৰ্ট কৰিলোঁ, যে তাৰ পৰা মানে আহিলোঁ আৰু পেকলৈকে আহিলোঁ আৰু মানে কনভাৰ্ট কৰিলোঁ আৰু অকণমান মানে পাৰা হ'লোঁ আৰু ডাঙৰ হ'লোঁ আৰু কনফিডেঞ্চটো আহিল যে নাই মই পাৰিম নিচা কৰিব কাৰণে, এনেকুৱা টাইপৰ আহিলোঁ আৰু। আৰু এটা সময় এনেকুৱা আহিছে আপুনি ফুল্লি ডিপ্ৰেশ্যনত গৈছিলে, যাৰ কাৰণে স্লিপিং টেবলেট খাই আত্মহত্যাৰ পথো লৈছিলে। সেইটো হ'ল আপোনাৰ 2011-12 পৰা 13-14 মাজৰ ঘটনা সেইটো, মানে 14 মানৰ ভিতৰৰ ঘটনা হয়তো। কাৰণ সেই সময়টোত মই চব বস্তু হেৰুৱাইছিলোঁ। কাৰণ এডুকেশ্যনটো মই নকৰিলোৱে, আৰু এডুকেশ্যনটো মই ইচ্ছা কৰিয়ে কৰা নাই, এনেকুৱা নহয় যে নপঢ়িলে নোৱাৰিলোঁ হয়। কিন্তু মানে কি, মোৰ এটা উদ্দেশ্য আছিল কি, জীৱনত মই ব্যৱসায় কৰা। আৰু কোনোবাই তেতিয়া মানে কাৰোবাৰ মুখৰ পৰা শুনিছিলোঁ যে ব্যৱসায় কৰিবৰ কাৰণে ডিগ্ৰী নালাগে। যিহেতু পঢ়াত ইমানো ইচ্ছা নাছিল, তো সেইটো বাহানা লৈ তাৰমানে আগবাঢ়িছিলোঁ। ঘৰত মানে পঢ়িবলৈ গৈ ব্যৱসায় কৰিম, আৰু সৰুৰ পৰা এনেও ইচ্ছাই আছিল ব্যৱসায় কৰা, যিটো মই এতিয়া কৰি আছোঁ। মাজতে মই ফেইলাৰ হৈছিলোঁ, কিন্তু ট্ৰাই কৰিলোঁ, নিজক টাইম দিলোঁ, কিবা কিবি কৰিলোঁ, তেনেকৈ অকণমান আগুৱাই গৈছোঁ। আৰু এনেকুৱা কি হ'ল যাৰ কাৰণে আপুনি মানে কণ্টিনিউ আপুনি সুৰাপান কৰিছিল? এনেকুৱা কি হ'ল মানে গোটেই আপোনাৰ জীৱনটোৱে সলনি হ'ল বুলি ক'ব লাগিব? আটাইতকৈ বেছিটো মই সুৰাপান তেতিয়াই কৰিছোঁ যেতিয়া মই এৰিম। যেতিয়া মই এৰিম বুলি ডিচাইড কৰিছোঁ, তেতিয়াহে মই লাগাতকৈ বেছিকৈ খাইছোঁ তাৰমানে। কিন্তু আগতেও খাইছিলোঁ, আগতে ধৰক নৰ্মেলি ধৰক ৰেগুলাৰটো মই খাওঁৱে, প্ৰায় কণ্টিনিউ ধৰক 10-12 বছৰমান হ'ব চাগে, মোৰ একজেক্টলি ইমান মনত নাই। 10-12 বছৰমান হ'ব হয়তো মই কণ্টিনিউ খাইছিলোঁ। কিন্তু মানে সন্ধিয়া হ'লে মোক মিনিমামটো মানে ধৰক 1.5টা কোৱাৰ্টাৰৰ, মানে সেইটো টাইমত মানে এটা হাফ খালে অলপ বেছি হৈ যায়, আৰু ধৰক এটা কোৱাৰ্টাৰো কম হৈ যায়। কেতিয়াবা হাফো খাওঁ, এনেকুৱাও নহয়। তেনেকৈ বহুত মানে দিন পাৰ কৰিলোঁ আৰু মানে। তাৰপিছত তেনেকুৱা কি হ'ল যাৰ কাৰণে আপোনাৰ গোটেই জীৱনটোৱে সলনি? মই 11-12 চন মানত আখল ঘৰ ষ্টাৰ্ট কৰিলোঁ, ব্যৱসায় কৰা যিহেতু সৰুৰ পৰা ইচ্ছা আছিল। তো এটা সময়ত মই মানে ব্যৱসায়টো আৰম্ভ কৰিলোঁ। ব্যৱসায়টোও আৰম্ভ কৰিছোঁ, এপিনে কিন্তু মই মদটো এৰা নাই, ড্ৰিংকছো কৰি আছোঁ। তাৰপিছত ধৰক এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আহিল, তাৰমানে ব্যৱসায় ফেইল হ'ল। তাৰপিছত এটা টাইমত এনেকুৱা আহিল, এডুকেশ্যন মানে এনেকুৱাও লাগিল মানে এটা টাইমত যে মোৰ তাতো এডুকেশ্যনো নাই, ব্যৱসায়টো ফেইল, মই কৰিম কি এতিয়া? আৰু কিছুমান ব্যক্তিগত কিছুমান কাৰণ আছিল, সেইবিলাক মই বৰ্তমান ক'ব নিবিচাৰোঁ। সেইবিলাকে মানে মোক একদম বেয়াকৈ ডিপ্ৰেশ্যনলৈ লৈ গৈছিল। আৰু পিছত কিন্তু ডিপ্ৰেশ্যনৰ পৰা উঠাৰ পিছত এটা বস্তু গম পালোঁ যে ডিপ্ৰেশ্যনটো একচুৱেলিটো এটা বেমাৰেই হয়, ঠিক আছে। কাৰণ চাওক, এটা কথা, ডিপ্ৰেশ্যন চবৰে হ'ব পাৰে, আৰু মেক্সিমামৰ ডিপ্ৰেশ্যন হ'লেও লুকাই ৰাখে বস্তুটো, আৰু প্ৰকাশ নকৰে, লাজ কৰে। সেইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। মই বুজিছোঁ সেই বস্তুটো। ধৰক কিছুমান লগৰেও এনেকুৱা মই বুজি পাওঁ। সেইটো টাইমত ময়ো বহুত ডিপ্ৰেশ্যনত আছিলোঁ। চ' মানে কিছুমান বস্তু মই ফিল কৰোঁ, আৰু ডিপ্ৰেশ্যন থাকিলে মানে খুলি পেলাই ক'ব লাগে কথাটো। তাৰপিছত আপুনি জীৱনটো অনুভৱ কৰিলে, জীৱনটো বুজি পালে, জীৱনটো আচলতে কি হয়, তাৰপিছতে আপুনি সুৰা ত্যাগ কৰিলে? মই প্লেনিং কৰিলোঁ। তাৰমানে ঘটনাটো এনেকুৱা হ'ল, 11-12 চনৰ পৰা 13-14 মানৰ মাজৰ ঘটনা হ'ব চাগে, 13 নহবা 14
13 মানে হ'ব চাগে 13 মানত চাগে মই এটেম্প কৰিলোঁ চাগে হা কাৰণ মই সেইটো সময়ত বহুত বেয়াকৈ ডিপ্ৰেশ্যন গুচি গৈছিলোঁ চব বস্তু হেৰুৱাই দিছিলোঁ তাৰমানে মই মোৰ হাতত সেইটো টাইমত একোৱেই নাছিল তাৰমানে সব বস্তু হেৰুৱাইছিলোঁ টোটেলি ফেইলাৰ পুৰা ফেইলাৰ মানে মই উঠি অহাৰ কোনো ৰাস্তা দেখা পোৱা নাছিলোঁ তাৰপিছত মই ভাবিলোঁ জীয়াই থাকিতো লাভেই নাই সব বস্তু মই হেৰুৱাইছিলোঁ তাৰমানে জীৱনৰ বাট মই একেবাৰে হেৰুৱাই পেলাইছিলোঁ তাৰপিছত মই ডিচাইড কৰিলোঁ যে নাই মই আৰু বাচি নাথাকোঁ সেনেকুৱা কেইবাৰমান এনেকুৱা হৈছে ধৰক ডিপ্ৰেশ্যনত আছোঁ ক'ৰবাত চুমত বহি গুচি গৈছোঁ ক'ৰবাত শ্বিলঙৰ পিনে গুচি যাওঁ আধা ৰাস্তাৰ আগত ভয়ো লাগে না মই গম পাওঁ বহুত মন চন বেয়া লাগে ধৰক সেইটো আমাৰ বিজনেছো চলি আছে সন্ধিয়া হৈছে মন চন ভাল নালাগে আৰু চুমত উঠি দিলোঁ তেতিয়া চলি আছিল চলাৰ মাজতো কিন্তু বিজনেছ পুৰা ফ্লপ চলি আছিল মানে কাৰণ নিজৰ কিছুমান স্বভাৱৰ কাৰণে মই পিছত বস্তুবিলাক উপলব্ধি কৰিলোঁ তাৰপিছত আৰু মই এনেকৈ গাড়ীত উঠি দিওঁ শ্বিলঙৰ পিনে যা আধা ৰাস্তাত বৰ্ণিহাটমান পাওঁতে মানে অলপ মনটো মানে ভয় লাগে তাৰপিছত আকৌ মই নামি দিওঁ মানে ট্ৰাই কৰি আছোঁ তাৰমানে ভিতৰৰ পৰা মানে কিন্তু মানে মৰিবৰ কাৰণেও চেষ্টা লাগে ন ইমান সহজ নহয় ন বহুত দিনৰ পৰা আমি প্লেনিং কৰিলোঁ প্লেনিং থাকে ধৰক এটা মানে এটা ক্ৰিয়া এটা চলি থাকে ব্ৰেইনৰ ভিতৰত আৰু ছুইচাইডটো ধৰক এটা চইচ নহয় চাব গ'লে ছুইচাইডটো এটা চইচ হয় কিছুমানে হেং কৰে কিছুমানে ট্ৰেইনৰ আগত জাপ মাৰি দিয়ে কিছুমানে নদীত জাপ মাৰি দিয়ে মই চইচ কৰিলোঁ যে নাই মই মৰিম যদি অকণমান শান্তিত মৰিম মই কাৰণ হেং যদি হওঁ ঘৰত দেখা পাব কেনেকুৱা লাগিব এটা পৰিস্থিতি হ'বক না ট্ৰেইনৰ আগত যদি জাপ মাৰি দিওঁ বডিটো কাটি যাব বুজি পাইছেনে কথাটো ভাবিলোঁ নাই মৰিম মানে নৰ্মেল ডেথ মই মানে সেই বস্তুটো চুজ কৰিলোঁ তাৰমানে যেন মানুহেও জানে যেন বস্তুটো বেছি দিনলৈকে মানুহৰ মনত যেন নাথাকে তাৰমানে নৰ্মেল ডেথ টাইপ হ'ব তাৰমানে শ্লিপ নেকলেছ নৰ্মেল ডেথ ট্ৰেইনৰ আগত যদি মই জাপ মাৰি দিওঁ মোৰ ডেড বডিটো পিচ হ'ব ন তাৰপিছত যদি মই যদি হেং কৰোঁ মোৰতো সেইটো যিটো হেং কৰা যিটো মানে সেইটো চবত ভাৰি থাকিব ন মই সেইবিলাক বস্তু ভাবি কিনে ভাবিলোঁ নাই মই নৰ্মেল ডেথ কৰিম সেই বস্তুটো মানে ছুইচাইডটো মানে একচুৱেলি মানে চইচ থাকে চবে বেলেগ বেলেগ টাইপৰ কৰে আৰু তাৰপিছত এদিনটো ফাইনেলি মই এনেকুৱা মানে ছুইচাইড কৰাৰ আগতো মোৰ এনেকুৱা হৈছে ছুইচাইড কৰিবৰ কাৰণে পইচা লগা হ'ল মই তেতিয়া মোৰ কাৰণ টেবলেট কিনিবৰ কাৰণে 500 টকা লাগে মোৰ পইচা নাই আৰু দুখ মানে মৰিবলৈও মানে পইচা খৰচ কৰিব লাগে মোৰ এনেকুৱা হৈ গ'ল মানে তাৰপিছত ফাইনেলি মই 500 টকা ক'ৰবাৰ পৰা মেনেজ কৰিলোঁ এটা ষ্ট্ৰিপ আনিলোঁ সেইটো তোৰ সাধাৰণতেতো নিদিয়ে ফাৰ্মাচীৰ পৰা মই ব্লেকত আনিলোঁ ক'ৰবাৰ পৰা তাৰপিছত এদিন এনেকুৱা আহিল আৰু যে মই ফাইনেল কৰিলোঁ যে আজি মই মৰিম আৰু তাৰপিছত হাফ এটা আনিছোঁ ষ্ট্ৰিপটো লৈছোঁ আৰু ছুইচাইড এইটো 13-14 মানত হ'ব চাগে 13-14 মানত হ'ব এইটো ঘটনা তাৰপিছত মই এটেম্পটো কৰি দিলোঁ তাৰপিছত মই হাৰ পাইছোঁ কিন্তু মই আইচিউত ডাইৰেক্ট তাৰপিছত মই সিদিনা কি হ'ল মোৰ লগত মই একো নাজানো ডাইৰেক্ট মই চকু খোল খাইছে মানে আইচিউত মোৰ খোল খাইছে তাৰপিছত তাতে মই কেইদিনমান থাকিলোঁ তাৰপিছত আইচিউৰ পৰা অলপ চাগে ভাল পালোঁ তাৰপিছত মোক চাইকেট্ৰিক ডিপাৰ্টমেণ্টত এডমিট কৰি দিলে তাৰপিছত ডেইলি ডক্টৰে চাবৰ কাৰণে আহে মোক সোধ পোছ কৰে চাগে মই সেইটো টাইমত নৰ্মেল নাছিলোঁ কিবা কিবি উল্টা পোলা এনেকুৱা চাগে এনচাৰ দি আছোঁ মোৰ মতে সেইটো এনচাৰ ৰাইট কিন্তু তেওঁলোকে গম পাইছে সি অলপ কিবা এটা চলি আছে ভিতৰে তাৰপিছত ফাইনেলি এদিন মানে দিলে আৰু ৰিলিজ দিলে আৰু 10-15 দিন এনেকুৱা হ'ল আৰু তাৰ মাজতো মই এবাৰ দুবাৰ পলাইছোঁ তাৰ পৰা খঙতে পলাইছোঁ জেদত পলাইছোঁ চিকিউৰিটি থাকে ধাক্কা মাৰি ওলাই যাওঁ নিজে আহিছোঁ চিকিউৰিটি গাৰ্ড থাকে আমাৰ GMCৰে ঘটনা চিকিউৰিটি গাৰ্ড থাকে মই ঠেলা চেলা মানে নাই মই যামেই মানে সেনেকুৱা টাইপ মানে এনেকৈ মই ওলাই আহিছোঁ দুবাৰমান আকৌ গৈছোঁ তাৰপিছতো কেইদিনমান পিছত মোক বাৰু ঘৰত আহিবলৈ দিলে তাৰপিছত মই ঘৰত আহিলোঁ ঘৰত অহাৰ পিছততো কিন্তু মোৰ বিশেষ একো পৰিৱৰ্তন হোৱা নাই মই একেই আছোঁ খালি মই ঘৰৰ পৰা 10,000 টকা এটা লৈছোঁ লৈ পেলাই কেইদিনমান সেই পইচাটো খৰচ কৰিছোঁ খাইছোঁ ফুৰিছোঁ অলপ তেতিয়াও মদ চদ খাওঁ কিন্তু ৰাতিপুৱা যেতিয়া মই উঠোঁ ন মনটো বিৰাট ভয় লাগে সাংঘাতিক ভয় লাগে মানে পুৰা ব্লেংক তাৰমানে এইটো বস্তু বুজাব নোৱাৰি বস্তুটো মুঠতে একদম ভয় আৰু মানে ভয় লাগে বুকুখন চাগে সেইটো টাইমতো ডিপ্ৰেশ্যনটো ফুলি যোৱা নাই তাৰপিছত আৰু পুৰা মঞ্চত আৰু ভয় লাগে আৰু তাৰপিছত বহুত দিন এনেকৈ গ'ল তাৰপিছত মোৰ মাথাত এদিন ক্লিক কৰিলে কাৰণ মই সেইটো টাইমতো ভাবি আছোঁ ন কিবা কিবি ভাবি থাকোঁতে এটা কুৱেশ্যন মোৰ মাথাত আহিলে মই জীয়াই আছোঁ কেলে ইমানখিনিৰ পিছতো মই জীয়াই আছোঁ কিয় মইতো মৰিব লাগিছিল তাৰপিছত সেই কুৱেশ্যনটোৰ এনচাৰটো মই নিজক বিচাৰিলোঁ তাৰমানে টাইম লাগিল কেইদিনমান নিজক বাৰে বাৰে সুধি আছোঁ মানে মই জীয়াই আছোঁ কেলে সদায় সেইটো মাথাত আহে মই জীয়াই আছোঁ কিয় তাৰপিছত লাহে উপলব্ধি কৰিলোঁ চাগে মই যদি জীয়াই আছোঁ হয়তো কিবা ভাল লিখা আছে বা কিবা এটা ভাল কৰিব লগা আছে নহ'লেতো মই মৰিব লাগিছিল আৰু যদি মই কিবা এটা ভাল লিখা আছে বা কৰিব লগা আছিল তেনেহ'লে মোৰ জীৱনৰ যিটো ৰাস্তা সেইটো মই সলনি কৰিব লাগিব তাৰপিছত আকৌ মই নিজক টাইম দিলোঁ এতিয়া মই নিজক শুধৰণি কৰোঁ কেনেকৈ চাওক এনিমিবিলাকতো ভিতৰতে থাকে তো তেতিয়া মই বিচাৰিলোঁ যে মোৰ এনিমি কিনো তেতিয়া মই এটা বস্তু গম পালোঁ মদটো সেইটো টাইমত চবতকৈ ডাঙৰ শত্ৰু সেইটো সময়ত কাৰণ চাওক মোৰতো টাৰ্গেট লৈছে যে ব্যৱহাৰ কৰিম কিন্তু মই পাৰা নাই কেলে মদটোৱে মোক বাৰে বাৰে বাধা দি আছে ন সেইটো কাৰণে মই পৰা নাই
প্ৰথম কথা মই বিচাৰি উলিয়ালো মোৰ এনিমিটো মই এটা বস্তু চেলেঞ্জ কৰিছোঁ এটা বস্তু মই বুজি পাইছোঁ যোনটো কাম মই 10 বছৰ কৰি আছোঁ 10-12 বছৰৰ পৰা মদ খাই আছোঁ সেইটো মোৰ চবতকৈ ডাঙৰ এনিমি তাক যদি মই মাৰিব পাৰোঁ তেনেহ'লে মই বেলেগ কামো কৰিব পাৰিম সেইটো চেলেঞ্জ টাইপৰ ল'লোঁ তাৰমানে তাৰপিছত মই এনিমিটোতো বিচাৰি পাই গ'লোঁ যে এনিমিটো হয় কি এতিয়া মই নেক্সট ভাবিলোঁ এনিমিটোক মাৰাৰ পিছত মোৰ লাভ কি হ'ব ফাৰ্ষ্ট কথা ফেমিলি এটা পৰিৱেশ চেঞ্জ হ'ব ঘৰত সেকেন্ড কথা টাইম থাৰ্ড কথা মানি ফৰ্থ কথা ধৰক পৰিচয় আৰু 2-3টা ধৰক বেলেগ পইণ্ট মই বুজি পাই গ'লো এইকেইটা বস্তু মই আয়ত্ব কৰিম এতিয়া আপুনি এনিমিটোক মাৰে কেনেকৈ আপুনি বেনিফিটটো গম পাই গ'ল বেনিফিটটো মই গম পাই গ'লো যে এই এনিমিটোক মাৰিলে হ'ব কি তাৰপিছত মই ভাবিলোঁ যে এই এনিমিটোক মই মাৰোঁ কেনেকৈ এতিয়া মোক হাতিয়াৰ লাগিব মাৰিবৰ কাৰণে তাৰপিছত সেইটোৰ কাৰণে আকৌ বহুত দিন ভাবিলোঁ তাৰপিছত ভাবি নিজৰ লগত যিটো বস্তু মই পাৰিম যিটো বস্তু মই কৰি আছোঁ যিটো বস্তুত মোৰ অভিজ্ঞতা আছে সেই বস্তুতে মই ইউজ কৰিলোঁ আৰু অভিজ্ঞতাই মোক এইটো কথা কয় যোনটো বস্তু আপুনি বেছিকৈ খাই থাকে সেইটো বস্তু এদিন আমুৱাই কাৰণ মই খাই ভাল পাওঁ ন সদায় আপুনি মাংস ভাল পালেও সদায় যদি খাই নহয় এদিন আমুৱাব তাৰপিছতো মানে এৰি দিয়ে ন তাৰপিছত নিৰামিষত আহি যায় কিন্তু মানে ঠিক আছে মই সেই পলিচিটোৱে ইউজ কৰিলোঁ মানে নতুন বস্তু একো শিকা নাই মই তাৰপিছত মই ভাবিলোঁ নাই এই পলিচিটোৱে মই ইউজ কৰিম অলপ ৰিস্কিও হয় কিন্তু সেই পলিচিটো হা ইমান সহজো নহয় কাৰণ সেইটো বেছিও এডিকশ্যনলৈকে নিব পাৰে যিহেতু মই মেণ্টেলি ৰেডি সেইকাৰণে মই পাৰিলোঁ তাৰমানে মই তাৰমানে মদটো এৰাৰ আগে মই বেছিকৈ খোৱা হ'লোঁ আগতে যদি কমকৈ আগতে যদি পিছবেলা খাইছিলোঁ আগবেলাৰ পৰা খোৱা হ'লোঁ মানে আৰু এটা বস্তু ব্ৰেইনত আছিল মানে ইমানেই খাম পিছত এৰাৰ পিছত যেন এনেকুৱা নালাগে ভিতৰৰ পৰা যেন নাখালোঁ নেকি কেতিয়াবা এইটো টাইমত নাখালোঁ নেকি এইটো ব্ৰেণ্ড নাখালোঁ নেকি সেই বস্তুবিলাক যেন মোৰ লাইফত আকৌ ঘূৰি নাহে নহয় আৰু এটা কথা মোৰ কোনো ব্ৰেণ্ড নাছিল কিন্তু মোৰ উদ্দেশ্য আছিল নিচা হোৱা তো তাৰ কাৰণে মোৰ একো ব্ৰেণ্ড নাছিল কিন্তু মই গেলাও খাইছোঁ 10 টকাৰ দামী মদো খাইছোঁ মানে মুঠতে নিচা হ'ব লাগে আৰু চিগাৰেটটো মোৰ তেনেকুৱা আছিল বা গুটকাও তেনেকুৱা আছিল আমি যেতিয়া সৰু আছিলোঁ তেতিয়া তিৰংগা চলিছিল আমি যেতিয়া সৰু আছিলোঁ হাইস্কুলত আছিলোঁ এতিয়াই শিখৰ টিখৰ কিবাকিবি ওলালে ৰজনীগন্ধা আহিব আমাৰ টাইমত তিৰংগা চলিছিল আমি এপিচ দুপিচ এনেকৈ খাইছিলোঁ টেষ্ট কৰিছিলোঁ পিছত সেইবিলাকো মানে মোৰ মদটোতো চলিছিলে লগত চিগাৰেটো চলিছিল আৰু লগত গুটকাও চলিছিল পানো চলিছিল মানে এটা টাইমত পানো ইমান বেছিকৈ খাইছিলোঁ দিনটোত 12-15খন পান লাগে মানে জৰ্দাপাতি পান সেনেকুৱা মানে আৰু মই যোনটো কাম কৰোঁ ন ভালকৈ কৰোঁ তাৰমানে মদ যেতিয়া খাইছিলোঁ ভালকৈ খাইছিলোঁ এতিয়া এৰিছোঁ মানে এৰি দিছোঁ ট'টেলি আৰু সেইটোৱে আৰু এতিয়া তাৰমানে দেখিলেও খাবলৈ মন নাযায় ট'টেলি পেকৰ তলত যদি আপুনি 1 লাখ টকাৰ বান্ডিলটাও থয় হ'লেও নাখাওঁ আচৰিত কোনোবাই ট্ৰাই কৰি চাব পাৰে ইচ্ছা নাযায় আৰু মই মেণ্টেলি ৰেডি তাৰমানে মোক কোনো কিনিব নোৱাৰে যেতিয়ালৈকে মই নাভাবোঁ যে মই বিক্ৰী হ'ম মোক কোনো কিনিব নোৱাৰে সেইটো নিজকে এনেকৈ বনাইছোঁ তাৰমানে আৰু বৰ্তমান আপুনি কিহত ব্যস্ত আপোনাৰ দুখন ৰেষ্টুৰেণ্ট আছে আখলঘৰ ৰেষ্টুৰেণ্ট আৰু ৰগেন জোছ কি ক'ব সেই বিষয়ে মানে আখলঘৰ আপুনি কেতিয়া আৰম্ভ কৰিছিল আখলঘৰ মই প্ৰথম আৰম্ভ কৰিছিলোঁ 2011 নহ'লে 12 মোৰ একজেক্টলি কাৰণ যিহেতু মই পঢ়া শুনা কৰি ভাল নাপাওঁ ডায়েৰী মেইনটেইন নকৰিছিলোঁ লিখা পঢ়াত মোৰ এতিয়াও ইণ্টাৰেষ্টেড নহয় মই ঠিক আছে আৰু দীঘলীয়াটো মই লিখিবই নোৱাৰোঁ কেতিয়াবা ফেচবুকত পষ্ট কৰিলেও 2 লাইন হ'ল বহুত খুব দীঘলীয়া মই লিখিব নিবিচাৰোঁ পঢ়িতো একদম বেয়া পাওঁ সৰুৰ পৰাই বেয়া পাওঁ এতিয়াও মই নপঢ়োঁ যি শিকি আছোঁ মই ধৰক নেচাৰৰ পৰা শিকি আছোঁ নেচাৰৰ পৰা শিকিবৰ কাৰণে সদায় মই ট্ৰাই কৰোঁ আৰু এতিয়া আখল ঘৰত যথেষ্ট গ্ৰাহকৰ সঁহাৰি যথেষ্ট সঁহাৰি দিনত কিমানকৈ বিক্ৰী হয় 500 থালি 500 4 ঘণ্টা বা খুব বেছি হাৰ্ডলি 5 ঘণ্টা 32 চিট আছে অনলি আচ্ছা আৰু ৰগেন জোছো তাতে এতিয়া নতুনকৈ আৰম্ভ কৰিছোঁ আমাৰ চাব গ'লে খুলিছোঁ লকডাউন হৈছে আকৌ খুলিছোঁ আমি ফেব্ৰুৱাৰী 28 তাৰিখে ইনগ্ৰেশ্যন কৰিছিলোঁ মাৰ্চৰ 1 তাৰিখৰ পৰা চেল আৰম্ভ কৰিছোঁ তাৰে চাগে 40 দিনমান পিছত লকডাউন দিছিল আকৌ এতিয়া খোলা ধৰক 2 মাহমান হৈছে চ' টাইম লাগিব আৰু যিহেতু স্কুল কলেজবিলাক বৰ্তমান বন্ধ আছেতো আৰু ফাষ্টফুডটো ধৰক বিশেষকৈ ধৰক 35 বা 40 ভিতৰৰ মানুহখিনি খায় তাৰ ওপৰৰ মানুহখিনি নাখায় আৰু ফাষ্টফুড খোৱা এটা টাইম থাকে ধৰক ৰগেন জোছত কি পায় ৰগেন জোছত আপোনাৰ বিশেষকৈ ৰুটি মাংস এনেকুৱা ধাবাৰ কিছুমান বস্তু ষ্ট্ৰীটলৈ কিছুমান বস্তু চব নহয় এতিয়া ধৰক যেনেকুৱা বাটাৰ ৰুটি আছে ঘি ৰুটি আছে শুকান ৰুটি আছে চিকেনৰ আইটেম কিছুমান আছে মাটনৰ ৰগেন জোছটো আছে আৰু আখলত থালি চিকেন থালি মাটন থালি হাঁহ লোকেল চিকেন ব্ৰইলাৰ চিকেন লোকেল ফিছ অমলেট কাৰী চানিদা আমি শুনিছোঁ আপুনি তেজ বিক্ৰী কৰিও সুৰা সেৱন কৰিছিল এটা সময় এনেকুৱা আহিছিল ধৰক যিহেতু মোৰ সেইটো এডিকশ্যনে হৈ গৈছে ন এটা টাইমত ধৰক পইচা নাছিল পকেটত
পইচা মেনেজ নহয় কোনো পিনৰ পৰা 2007 মানত দেউতা ৰিটায়াৰ্ড হ'ল হয়। তাৰপিছত মোৰ পকেট মানি টোটেলি বন্ধ কৰি দিলে হুম, হুম, তাৰপিছত মই বহুত ৰাস্তা বিচাৰিলোঁ কাম চাম বিচাৰিলোঁ ধৰক পোৱা নাছিলোঁ ধৰক হুম, খাবও লাগে এতিয়া হুম, হুম, তেজ বিক্ৰী কৰিছিলোঁ তেতিয়া 400 টকা পাওঁ 350 ml দিব লাগে এক পেকেট তেজ 350 ml তেতিয়া আমি 400 পাওঁ তেতিয়া খাওঁ ৰাম হুম, ৰামৰ কোৱাৰ্টাৰ এটাৰ দাম 30 টকা নে 35 টকা আছিল মানে এসপ্তাহ আৰামছে চলিব পাৰোঁ এবাৰ যদি ব্লাড বিক্ৰী কৰোঁ তেতিয়া এসপ্তাহ আৰামছে চলিব পাৰোঁ তাৰ পিছৰখিনি ধৰক কেৰম বৰ্ড খেলিলোঁ বাজি খেলোঁ আমি এনেকুৱা 10 টকা 20 টকা এটা মেনেজ কৰি কিনে ধৰক বা ঘৰৰ পৰা এনেকৈ 10-20 টকা দিয়ে কেৰম বৰ্ড খেলিব ৰাতিপুৱা ওলাই যাওঁ ভালকৈ খেলিব লাগিব তেতিয়াহে পইচা জিকিম ন তাৰপিছত ধৰক গধূলিলৈকে 100-150 টকা হৈ যায় সিদিনা দিনটো হৈ যায় আৰু নেক্সট দিনা যদি হাৰো বেলেগ এটা লগৰ এটাই দিলে পিছদিনা আকৌ মই ভালকৈ খেলিলোঁ আকৌ জিকিলোঁ তেনেকৈ চলি আছিলোঁ তাৰপিছত মানে এনেকুৱাও টাইম আহিল কিছুমান ধৰক মানে বহুতকেইটা ষ্টেজ ক্ৰছ কৰিছোঁ আৰু মানে খাবৰ কাৰণে কি কৰিছোঁ সেইটো কৰিছোঁ মই তাৰপিছত এনেকুৱাও হৈছে ৰুমত ধৰক যোৱাৰ আড্ডা বহিছোঁ পাৰ বৰ্ডৰ পৰা 1 টকাকৈ উঠাওঁ 10 টকা হোৱাৰ লগে লগে মই এনেকৈ ওলাই যাওঁ তাৰপিছত ধৰক গেলাৰ পেকেট এটা আনো সেইটো খাওঁ আৰু মুঠতে লাগিবই ইমানখিনি অৱস্থালৈ গৈছিলে আৰু আপুনি যেনেদৰে তেজ বিক্ৰী কৰি সুৰাপান কৰিছিল এটা সময় আৰু এইটো সময়ত আপোনাৰ উপাৰ্জন মাহিলী 2 লাখ প্ৰায় 2 লাখ কি ক'ব সেই বিষয়ে চাওক এতিয়া প্ৰথম ষ্টেজটোতো বহুত টাফ আছিল এতিয়া শুনাত বহুত সহজ যেন লাগে আৰু প্ৰথম অৱস্থাততো বহুত বেছিয়ে টাফ আছিল আৰু বহুত কথা শুনিব লগা হৈছিল কিন্তু মই সেইবিলাক বস্তুৱে চেলেঞ্জ হিচাপে লৈ কিনে চলিছোঁ কাৰণ চাওক আৰু মই এটা বস্তু নিজক বুজি পাইছোঁ যে মোৰ মেমৰি পাৱাৰ অলপ কম সেইবুলি কি মই মূৰ্খ নেকি গাধ নেকি মোৰ মতেতো নহয় কাৰণ কিয় চাওক দুজন মানুহৰ হাতত দুটা মোবাইল আছে এটাৰ আছে 1 GB মেমৰি এটাৰ আছে 10 GB 1 GB মেমৰি থকা মানুহটোৱে কি কৰিব আপোনাৰ যোনখিনি ভাল ফটোজ সেইখিনিহে অকল ষ্ট'ৰ কৰিব আৰু যাৰ 10 GB আছে ভালখিনিতো আছে লগত বেয়াখিনিও আছে এই মানুহজনে মেইনটেইন কৰে কিন্তু মই নিজৰ ব্ৰেইনটো কেনেকৈ কমাণ্ড কৰোঁ তাৰমানে মই যিহেতু জানো যে বহুত বস্তু মই ব্ৰেইনত ৰাখিব নোৱাৰোঁ তেনেকৈ মই নিজকে চলাওঁ তাৰমানে যেনেকৈ ধৰক মানুহ দুটা টাইপৰ মানুহ অকল সদায় মই মনত ৰাখোঁ যোনে মোৰ বেয়া কৰিছে আৰু যাৰ মই ধৰক বেয়া কৰিছোঁ কথাটো কৈছোঁ আৰু ছাপ'জ ধৰক কোনোবাই মোক বেয়াকৈ কৈছে বা ধৰক মই কাৰোবাক বেয়াকৈ কৈছোঁ সেই দুটাহে মানুহ মই অকল মনত ৰাখোঁ ভালখিনিতো ভালেই তেওঁলোকৰ লগততো আৰু একো বেলেগ কৰিব লগা নাই ন আৰু সদায় মই নিগেটিভ বস্তুৰ পৰাহে এনাৰ্জি পাওঁ এই তই নোৱাৰিবি তোৰ দ্বাৰা নহ'ব সেইবিলাক বস্তুহে মোক কিন্তু এনাৰ্জি দিয়ে আৰু চানিদা আমি অনুষ্ঠান ইমানতে সামৰিব লাগিব বহুত ভাল লাগিল আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে আপুনি যথেষ্ট ব্যস্ত তাৰ মাজতো যে আমাক সময় দিছে অশেষ ধন্যবাদ তাৰ বাবে আপুনি এনেদৰে আৰু আগুৱাই যাওক আমাৰ শুভকামনা আপোনাৰ লগত সদায় আছে থেংক ইউ ধন্যবাদ